হেল্ল' গাইছ, আমি এতিয়া আছোঁ ৰহণ গুদাম চাৰিআলিত। তো ইয়ালৈ বৰষা আনি অহা কথা আছে। তো এতিয়ালৈকে পোৱাহি নাই। তো ভিডিঅ'টো চাই থকা শেষলৈ মই দেখুৱাই যাম কি পাৰোঁ আৰু। তো ভাল লাগিলে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এইপিনে দোকান আছে বাৰু সেইপিনে। তো এইটো ষ্টেজটো ইমান ডাঙৰকৈ পাতিছে। তো যি পাৰোঁ দেখা যাম। দলিত বুলি কয় যে জাতিটোৰ কিছু কিছু ঠাইত এনেকুৱা অৱস্থা যে দৰাজনী ঘোঁৰাত গৈ থাকে আৰু কোনোবা উচ্চ জাতিৰ ঘৰৰ পদূলিৰ সন্মুখেদি পাৰ হয়, তেতিয়াহ'লে হেনো দৰাজনে ঘোঁৰাৰ পৰা নামি জোতাযোৰ খুলি হাতত লৈ পাৰ হ'ব লাগিব। কিন্তু অসমীয়া হিচাপে গৌৰৱ কৰোঁ যে অসমত সেই বিভাজনখিনি নাই। কিয় নাই? গুৰুজনাৰ বাবে নাই। আৰু এই সতী ৰাধিকাৰ কাৰ্য, যিটো অলৌকিক কাৰ্যৰে তেওঁ আৰু চেষ্টা কৰিছিল। আচলতে কি আছিল চেষ্টাটো? আধ্যাত্মিক অৰ্থটো কি আছিল সেই কাৰ্যৰ? সেই গভীৰতালৈ আমি আচলতে যাব লাগিব। এটা সৰু উদাহৰণ দিওঁ। ভগৱান কৃষ্ণৰ হেনো 1600 গোপিনী আছিলে। খুব সহজে কোনোবাই কেতিয়াবা ধেমেলীয়া সুৰত কয়, এই কৃষ্ণৰে 1600 গোপিনী আছিল, মোৰ 16জনী থাকিব নোৱাৰেনে? কিন্তু নহয়, আধ্যাত্মিক অৰ্থটো কি? কৃষ্ণৰ 1600 গোপিনী প্ৰেমিকা আছিল নে সেই গোপিনী কি আছিল? কোন আছিল? সেই আধ্যাত্মিক অৰ্থখিনি আমি জানিব লাগিব। জানিলে কি হ'ব? আমাৰ চিন্তাৰ গভীৰতা বাঢ়িব। আৰু বিশ্বাস কৰক, এটা জাতিৰ পৰিচয় আচলতে সেই জাতিৰ প্ৰত্যেকজন ব্যক্তিৰ আচাৰ ব্যৱহাৰ, কথা আৰু কৰ্মৰে হয়। গতিকে আমি যি জাতিৰে নহওঁ, অসমত বাস কৰা প্ৰতিজন অসমীয়াৰ সুকৰ্মই, সুচিন্তাইহে অসমীয়া জাতিক চহকী কৰি তুলিব আৰু বিশ্ব দৰবাৰত অসমীয়াৰ মান সন্মান অটুট ৰাখিব। সেয়াই মই যুৱ প্ৰজন্মৰ ওচৰত ক'ব বিচাৰোঁ যে আজি আমি সকলোৱে জানো যে ক'ৰবাত এনেকুৱা লাগে যে আমি আমাৰ পৰিচয় হেৰাই পেলাম নেকি অসমত। কিন্তু সেইটো আমি কোনোজন অসমীয়াই হ'ব দিব নোৱাৰোঁ। সেইটো কেতিয়া সম্ভৱ নহ'ব? যেতিয়া আমি জাতিৰ বিষয়ে জানিম, আমাৰ জাতিৰ চহকী অতীতৰ বিষয়ে জানিম, আধ্যাত্মিক দিশ জানিম, সাংস্কৃতিক দিশ জানিম। কেৱল বিহু এটা বাজিছে, নাচি দিছোঁ, সেয়াই কেৱল অসমীয়াৰ পৰিচয় নহয়। গতিকে এইখিনিকে কৈ মই বেছি দীঘলীয়া নকৰোঁ, কিয়নো নাটকৰ আগত আমিও যেতিয়া মঞ্চৰ পিছফালে ৰৈ থাকোঁ নাটক কৰিবলৈ, উদ্বোধকজনে বহুত কথা কৈ থাকিলে আমনি লাগে। ইচ্ছা কেতিয়া আৰম্ভ হ'ব? অভিনেতা অভিনেত্ৰীসকলৰো তেনেকুৱা অনুভৱ হয় আৰু দৰ্শকসকলৰো হয় যে ইচ্ছা নাটকখন সোনকালে আৰম্ভ হ'ব লাগিছিল। নাটক মই এইখিনিতে আজিৰ সতী ৰাধিকা যিখন নাটক এই মঞ্চত অনুষ্ঠিত হ'ব, মঞ্চস্থ হ'ব, সেই নাটকখন উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। এই নাটকখন যে আজি উদ্যোক্তাসকলে এই কাৰ্যসূচী লৈছে, নাটকৰ জৰিয়তে নাটক কিয় প্ৰয়োজন? আকৌ আহিছোঁ এটা বিষয়লৈ। নাটক বা চিনেমাৰ অৰিহণা কি আমাৰ জাতিৰ প্ৰতি বা মানৱৰ প্ৰতি, মানুহৰ প্ৰতি, এখন সমাজৰ প্ৰতি চিনেমা আৰু নাটকৰ অৰ্থ কি, অৰিহণা কি বাৰু? চাবচোন, কিতাপ এখন পঢ়িলে বৰ সোনকালে মুখস্থ নহয়। যেতিয়া কিতাপখন লৈ মুখস্থ কৰোঁ, মুখস্থ নহয়। কিন্তু পঢ়া শুনাত একেবাৰে গেধাটোৰো গান এটা শুনাই দিয়কচোন, পটককৈ মুখস্থ হ'ব। পঢ়া শুনা মুখস্থ নহয়, কিন্তু গানটো সলসলীয়াকৈ গাই যাব এটা শব্দ ভুল কৰাকৈ। বৰষাৰণী উজনি দুজনী গাভৰুৰ অমুকটো সংলাপ কি আছিলে, যদি ভালকৈ চাই সলসলকৈ কৈ দিব সংলাপ। সেয়াই হৈছে ছবি আৰু গীতৰ তামোল গছত উঠিছিল। গতিকে সেয়াই হৈছে চিনেমা বা নাটকৰ বা সংগীতৰ এই প্ৰভাৱ সমাজৰ প্ৰতি এই অৰিহণা, যে খুব সহজে এটা বাৰ্তা কঢ়িয়াই নিয়াত, সমাজৰ এটা বাৰ্তা কঢ়িয়াই নিয়াত এই মাধ্যমটোৱে খুব সহায় কৰে, খুব সহজে এটা বাৰ্তা কঢ়িয়াই নিব পাৰে। গতিকে আজি সতী ৰাধিকা নাটকখন চাই আপোনালোকে আধ্যাত্মিক যিটো দিশ, আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে সতী ৰাধিকাৰ আচলতে অৰ্থ কি, আমাৰ সমাজত, আমাৰ জাতিক, মহাপুৰুষৰ বা
উদ্দেশ্য কি আছিলে সেই গোটেইখিনি আপোনালোকে নিয়াৰিকৈ জানিব পাৰিব। গতিকে ধৈৰ্য সহকাৰে সকলোৱে নাটকখন উপভোগ কৰক আৰু এইখিনিতে মই পুনৰবাৰ উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাত শলাগ লৈ পেলাই মই অনুৰোধ জনাইছোঁ যাতে এই যি প্ৰচেষ্টা আপোনালোকৰ এই অটুট থাকক। আজি কেৱল ইয়াতে নহয়, বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত এনেধৰণৰ কাৰ্যসূচী হাতত ল'লে হয়তো আমি মহাপুৰুষৰ যি উদ্দেশ্য অসমখন বা অসমীয়াক একতাৰ দোলেৰে বান্ধি ৰখাৰ, সেই উদ্দেশ্য সঁচা অৰ্থত ভৱিষ্যতে আহিবলগীয়া আগন্তুক প্ৰতিটো দিনতে প্ৰতিটো সময়তে সেই অৰ্থ জীয়াই থাকিব, তেওঁৰ সেই উদ্দেশ্য জীয়াই থাকিব। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মই এইখিনিতে মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। অসমৰ চলচ্চিত্ৰ জগতৰ প্ৰযোজক পৰিচালক অশোক কুমাৰ বিষয়াদেৱৰ সুযোগ্য কন্যা তথা কৈৱৰ্তকুলৰ সুযোগ্য জীয়ৰী আমাৰ বৰষাবাক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ অনাগত দিনত আৰু অধিক উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ধন্যবাদ। আৰু মই গৌৰৱ কৰোঁ যে মই কৈৱৰ্ত জাতিত জন্ম পালোঁ, কিয়নো মই হাত চাকৰিৰ কাৰণে কোৱা নাই। এতিয়া বুৰঞ্জী বা ইতিহাসলৈ উভতি নাযাওঁ, কিন্তু খুব সাংস্কৃতিকভাৱে খুব চহকী জাতিত মই জন্ম পাইছোঁ, সেইটো ক'ব বিচাৰোঁ। আৰু আজি যে মই মঞ্চত অভিনয় কৰিছোঁ, অসমত বিহু নাচি কৰিছোঁ, হয়তো এই জাতিৰ অৰিহণা আছে মোৰ তেজত, সেইকাৰণে হয়তো মই এইখিনি কৰিব পাৰিছোঁ। আশীৰ্বাদ কৰিব। কিন্তু মই সদায় কওঁ যে কেৱল এটা জাতিতে আমি সীমাবদ্ধ হৈ ৰ'ব নোৱাৰোঁ, আমি বৃহত্তৰ চিন্তা কৰিব লাগিব। আমি অসমীয়া হিচাপে চিন্তা কৰি সকলোৱে এতিয়া অসমখন কেনেকৈ অসমীয়াৰ হৈ থাকে সেয়াই এক উদ্দেশ্য হ'ব লাগিব প্ৰত্যেকৰে। ধন্যবাদ। অসমীয়া জাতিৰ সাংস্কৃতিক চহকী কৰা বৰষাৰাণী বিষয়া বাইদেউ পুনৰবাৰ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰি আজি এই উদ্বোধন অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ।